দৰং জিলাৰ দলগাঁও থানাৰ অন্তৰ্গত মধুপুৰ গাঁৱৰ পৰা দলগাঁও আৰক্ষীয়ে আধাৰ কাৰ্ড অপাৰেটৰসহ আধাৰ বনোৱা মেচিন জব্দ কৰে। জানিব পৰা মতে বেছিমাৰী গাঁও পঞ্চায়তৰ আধাৰ কেন্দ্ৰৰ অপাৰেটৰে মঙলবাৰে ৰাতি মধুপুৰ গাঁৱত এটা ঘৰত 500ৰ পৰা 1000 টকাৰ বিনিময়ত অবৈধভাৱে আধাৰ কাৰ্ড বনাই আছিল। মঙলবাৰে ৰাতি দলগাঁও আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি মধুপুৰ গাঁৱৰ পৰা আধাৰ অপাৰেটৰ হুৰমুজ আলী, মাজাহাৰুল আৰু ছাফিউৰক আটক কৰি থানালৈ লৈ আহে। আৰক্ষীয়ে নিজাববীয়াকৈ এটা গোচৰ কৰি আসামীকেইজনক জেল হাজতলৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে। প্ৰশ্ন হয়, বিনামূলীয়া আধাৰ সেৱাৰ বাবে চৰকাৰে প্ৰতিটো গাঁও পঞ্চায়তত আধাৰ সেৱা কেন্দ্ৰ স্থাপন কৰিছে যদিও ৰাইজে বিনামূলীয়া আধাৰ বনাবলৈ গাঁও পঞ্চায়তত দীঘলীয়া শাৰী পাতি গোটেই দিন থিয় হৈ থাকিবলগীয়া হোৱাত অপাৰেটৰে সন্ধিয়া কাৰিকৰী বিসংগতিৰ দোহাই দি উভতাই পঠিয়ায়। কিন্তু সেই একে অপাৰেটৰে নিশা 500ৰ পৰা 1000 টকালৈ আধাৰ কাৰ্ড বনাই আহিছে। জিলা প্ৰশাসনে কঠোৰ নিৰ্দেশনা প্ৰদান কৰাৰ পিছতো একাংশ আধাৰ অপাৰেটৰে জিলা প্ৰশাসনৰ নিৰ্দেশক বৃদ্ধাংগুষ্ট প্ৰদৰ্শন কৰি অহাটো কিমান দূৰ যুক্তিসংগত সেয়া হৈছে লক্ষণীয়। মধুপুৰ গাঁৱত এনেকুৱা তেওঁলোকে আধাৰ কাৰ্ড বনোৱা বুলি মানে আমি এটা সংবাদ পাইছিলোঁ। এই সংবাদৰ ভিত্তিত আমাৰ অফিচাৰ গৈ তাৰ পৰা আমি দুজন ব্যক্তিক কৰায়ত্ব কৰিছোঁ। তেওঁলোকৰ নাম সফৰুদ্দিন আৰু তেওঁলোকৰ কবলৰ পৰা আমি আধাৰ কাৰ্ড বনোৱা বিভিন্ন সামগ্ৰী, কম্পিউটাৰ আদিকে কৰি প্ৰিণ্টাৰ্ছ এনেকুৱা বস্তুবিলাক আমি পাই জব্দ কৰি অনা হৈছে। তেওঁলোকক বৰ্তমান আমাৰ থানাৰ কাষ্টডিত আছে। এই সংক্ৰান্তে আমাৰ তদন্ত অব্যাহত আছে আৰু তেওঁলোকৰ বিৰুদ্ধে আমি এটা গোচৰ ৰুজু কৰি মহামান্য আদালতলৈ প্ৰেৰণ কৰাৰ আমি ব্যৱস্থা কৰিছোঁ। দলগাঁৱৰ পৰা নুৰ জামাল হকৰ ৰিপৰ্ট 7 News Now।